মই এতিয়ালৈকে আপোনালোকৰ লগত মেঘ ৰাশি, বৃষ ৰাশি আৰু মিথুন ৰাশিলৈকে মই ডিছকাছ কৰিলোঁ। আৰু লগতে এই বছৰটো 2025 চনটো কোন দুটা ৰাশিৰ বাবে চবচে বেছি শুভকাৰক আৰু কোন দুটা ৰাশিৰ বাবে চবচে বেছি অশুভকাৰক হ'বলৈ গৈ আছে তাৰ বিষয়ে ডিছকাছ কৰিলোঁ। তাৰ বিষয়ে ক'লোঁ মই আগৰ দুটা ভিডিঅ'ত আপোনালোকে চাব পাৰিব। এতিয়া মই নেক্সট ক'বলৈ গৈ আছোঁ যে 2025 চনটো আচলতে কৰ্কট ৰাশি মানে কেঞ্চাৰ চাইনটোৰ কাৰণে কেনেকুৱা। বৃহস্পতি থাকিব আপোনাৰ দ্বাদশ স্থানত 12 নম্বৰ ঘৰটোত। তাৰপিছত শনি থাকিব আপোনাৰ নৱম স্থান আৰু ৰাহু থাকিব অষ্টমত। তো ক'বলৈ গ'লে এই 2025 চনটো আপোনাৰ কৰ্কট ৰাশিৰ কাৰণে অশুভকাৰক হ'বলৈ গৈ আছে। বৰ বেছি শুভকাৰক নহ'ব এই 2025 চনটো। মানে আপোনালোকৰ ধৰি লওক ঘৰৰ মানুহৰ লগত অলপ খেলি মেলি সৃষ্টি হ'ব পাৰে, মানে ডিছপিউটছ হ'ব পাৰে, লছ অফ ৱেল্থ, মানে অলপ যিহেতু বৃহস্পতি গৈ পেলাই দ্বাদশ স্থানত গুচি গৈছে, তেতিয়াহ'লে আপোনাৰ অলপ ধনৰ লগত অলপ খেলি মেলি হ'ব পাৰে, পইচা পাতিৰ কাৰণে অলপ অসুবিধা হ'ব পাৰে। বা ধৰি লওক বৃহস্পতি গ্ৰহটো মানে এনেকুৱা গ্ৰহ সি যোনটো স্থানত গৈ বহেগৈ সি তাৰ বস্তুবিলাক এক্সপাণ্ড কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ে। এক্সপাণ্ড কৰিবলৈ ষ্টাৰ্ট কৰাৰ কাৰণে দ্বাদশ স্থানটো আমাৰ অশুভকাৰক গ্ৰহ। কিন্তু আমি যদি ইনকামটো বাহিৰৰ পৰা কৰোঁ, যেনেকৈ দ্বাদশ স্থানটো আমাৰ বাহিৰৰ আপোনাৰ ফৰেইন গুডছ ইম্পৰ্ট এক্সপৰ্ট তাহাঁতৰ কাৰণে কিন্তু শুভকাৰক হ'ব, যোনে বাহিৰৰ লগত ইম্পৰ্ট এক্সপৰ্ট কৰা কামবিলাক কৰে। তাৰপিছত আপোনাৰ কিন্তু আমাৰ দ্বাদশ স্থানটোক আমাক ধাৰ্মিকো বনায়, আমাক বহুত বেছি ৰিলিজিয়াছো বনাব আপোনাক কৰ্কট ৰাশি ব্যক্তিসকলক। তাৰপিছত আৰু অলপ শত্ৰু বৃদ্ধি য়োগো বনিছে এইবছৰ, আৰু অলপ হস্পিটেলত পইচা পাতি ধন টকা পইচা খৰচা হোৱাও য়োগ বনিছে এই বছৰটোত। এই নিগেটিভ পইণ্টখিনিৰ লগতো আপোনালোকৰ কাৰণে এটা শুভ খবৰো আছে। এই শুভ খবৰটো হৈছে যে আপোনাৰ যোনটো শনি গ্ৰহৰ যোনটো ঢেইয়া চলি আছিলে, আচলতে ঢেইয়াটো খতম হ'বলৈ গৈছে। অষ্টম বা শনি নৱমলৈ আহিব। তো আপোনালোকৰলৈ শুভ ফল দিব। যিহেতু আপুনি যদি বহুত বেছি ধৰি লওক আপছ এণ্ড ডাউনছ ফেচ কৰি আছিলে, তো সেইবিলাক এতিয়া খতম হ'বলৈ গৈ আছে। আৰু এইটো হ'ব আপোনাৰ 3 মাৰ্চ 2025 মানে শনি নিজৰ ৰাশি পৰিৱৰ্তন কৰিব। তেতিয়ালৈকে আপোনাৰ 3 মাৰ্চলৈকে আপোনাৰ অলপ সমস্যা পাব পাৰে। তাৰপিছত আপোনাৰ কিন্তু সমস্যাবিলাক অলপ কমি আহিব, যিহেতু আপোনাৰ আপছ এণ্ড ডাউনছ বা ধৰি লওক আপোনাৰ যদি মেৰিজ লাইফত যদি অলপ প্ৰব্লেম ফেচ কৰিছিলে, তো মেৰিজ লাইফৰ প্ৰব্লেমখিনিও আপোনাৰ খতম হ'বলৈ গৈ আছে। লগতে আপোনাৰ ৰিলেশ্যনশ্বিপবিলাক ভাল হ'ব গৈ আছে। আৰু কিন্তু লাকটো অলপ শ্ল' হ'ব, খালি ভাল লাকে আপোনাক ফেভাৰ কৰিব। যিহেতু শনি এইবছৰ 2025 3 তাৰিখে মীন ৰাশিত প্ৰৱেশ কৰিব। তো সেই মীন ৰাশিত প্ৰৱেশ কৰাৰ পিছত আপোনাৰ লাকটো ষ্টেবল কৰিব, আৰু আপোনাক অলপ ৰিলিজিয়াছ বনাব, ধাৰ্মিক বনাব। তো সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকক শুভ ফল দিবলৈ গৈ আছে। লগতে আপোনাৰ অলপ যদি হেল্থৰ ফালে যদি আমি চাওঁ, তেতিয়াহ'লে হেল্থৰ প্ৰব্লেম হ'বলৈ তেতিয়াহ'লে আপোনাৰ অলপ ডাইজেশ্যনৰ ইছ্যু থাকিব পাৰে 2025 চনত। আৰু ধৰি লওক লিভাৰ প্ৰব্লেম আৰু BP, এই তিনিটা মানে আপোনাৰ মেইনলি প্ৰব্লেম আপোনাৰ ফেচ কৰিব পাৰে। তো 2025 চনত আপোনালোকে কি কৰিব, মই যদি কথা ক'ব যাওঁ, মানে আপোনালোকে কি উপায় কৰিলে আপোনালোকৰ কাৰণে শুভকাৰক হ'ব। তো চবচে প্ৰথমে আপুনি শিৱ পূজা কৰিব, যিমান পাৰে সিমান শিৱ পূজা কৰিব। আৰু লগতে আপুনি প্ৰত্যেক সোমবাৰে আপুনি শিৱৰ ওচৰত ঘিউ চাকি জ্বলাব, আৰু তেওঁক যোনটো পুষ্প অৰ্পণ কৰিব, আৰু লগতে ধূপ দিব। আৰু আপুনি যেনেদৰে তেওঁক পূজা কৰে তেনেকৈ আপুনি আপোনাৰ নিজৰ মনেৰে ভালদৰে পূজা কৰিব। বা ধৰি লওক যদি মন্ত্ৰ যদি গায়, তেনেহ'লে চাম সদা শিৱ, যোনটো এটা মন্ত্ৰ আছে, চাম সদা শিৱ ক'বাই, বা ওম নমঃ শিৱায় যোনটো আছে, সেইটো আমি কথা পাতিম যে সিংহ ৰাশিসকলৰ কাৰণে 2025 চনটো কেনেকুৱা হ'ব। সিংহ ৰাশিসকলৰ কাৰণে যদি কওঁ, 2025 চনটো অলপ মডাৰেট যাব, নাই বৰ বেছি ভাল, ন বেছি বেয়া, ইমান বেছি বেয়াও নাযায়। এতিয়া মই 2025 চনত সিংহ ৰাশি যদি কথা কওঁ, তে সিংহ ৰাশিসকলৰ কাৰণে 2025 চনটো মডাৰেট যাব, ইমান বেছি বেয়াও নহয়, ইমান বেছি ভালো নহয়। তো তেওঁলোকৰ কিন্তু ধৰি লওক এইবছৰ 2025 চনত কেতু লগ্নত আহিব গৈছে, ৰাহু সপ্তমত আহিব, শনি আহিব আপোনাৰ অষ্টমত, আৰু বৃহস্পতি আহিব একাদশ স্থানত যোনটো বৃহস্পতি আহিব, সেইটোৱে আপোনালোকৰ ইনকামটো গ্ৰ'থ দিব, ইনকামটো ভাল কৰিব। আৰু আপোনাৰ শ্ল' ইনকাম হ'ব, কিন্তু আপোনাৰ ভাল ইনকাম হ'ব, লাহে লাহে মানে অলপ মানে বেংক বেলেঞ্চ আপোনাৰ অলপ ইনক্ৰিজ হ'ব। লগতে আপোনাৰ যদি নিগেটিভ পইণ্টত যদি যাওঁ, তেতিয়াহ'লে মানে শনি যোনটো ঢাইয়া অষ্টমত গ'লে এটা ঢাইয়া ষ্টাৰ্ট হয়। তো শনি ঢাইয়া ষ্টাৰ্ট হ'ব আপোনালোকৰ কাৰণে। তো তাৰ কাৰণে আপোনাৰ কি হ'ল, ছাডেন হেল্থ ইছ্যুজ আপোনাক ফেচ কৰিবলগীয়া হ'ব পাৰে। যিটো আপোনাৰ শনি ষষ্ঠ অধিপতি, 6th হাউচৰ লৰ্ড হৈ পেলাই অষ্টমত যেতিয়া বহিব, তেতিয়া সি অলপ দীঘলীয়া বেমাৰ দিয়ে। মানে ধৰি লওক
তেনেকৈ বেমাৰ হ'লে আপোনাৰ জইণ্ট পেইনছ হ'ব পাৰে, বা ধৰি লওক অলপ ডিঙিৰ বিষ হ'ব পাৰে মাজে মাজে, টনচিল, আৰু চকুৰ প্ৰব্লেম ফেচ কৰিব পাৰে। আৰু লগতে আপোনালোকে অলপ কথা কওঁতে সাৱধান হ'ব লাগিব। কেতেকী শনিৰ যোনটো সপ্তম দৃষ্টি, সি আপোনাৰ দ্বিতীয় স্থানলৈ যাব গৈ আছে। তো দ্বিতীয় স্থানত যেতিয়া শনিৰ এই দৃষ্টি থাকে, তেতিয়া মানে ধৰি লওক আপুনি কথা কওঁতে কিছুমানক ৰাফকৈ কিছুমান কথা কৈ দিব পাৰে, টানকৈ মানে ক্ৰুৰ স্বভাৱৰ কথা কিছুমান ক'ব পাৰে, যোনবিলাকে আপোনাক প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে পিছলৈ। শনিৰ যোনটো গোচৰ সেইটো 3 মাৰ্চৰ পৰা হ'ব। তো 3 মাৰ্চৰ পাছৰ পৰা আপুনি তাৰ প্ৰভাৱখিনি পাব নিজৰ লাইফত। আৰু বৃহস্পতি যোনটো গোচৰ হ'ব গৈ আছে, সেইটো হ'ব 15 মে'। তো 15 মে'ৰ পিছৰ পৰা আপুনি বৃহস্পতিৰ যোনটো আপোনাৰ বেংক বেলেঞ্চত ইনক্ৰিমেণ্ট হোৱা যোনবিলাক প্ৰভাৱ আছে, সেইখিনি আপুনি পাবলৈ গৈ আছে 15 মাৰ্চৰ পিছৰ পৰা। আৰু লগতে অলপ ষ্টুডেণ্টখিনিৰ কাৰণে অলপ প্ৰব্লেম হ'ব, কেলৈ শনিৰ দৃষ্টি আছে, যোনটো আপোনাৰ দশম দৃষ্টি, সি আপোনাৰ পঞ্চম স্থানত বিদ্যাস্থানত থাকিব। তো সেইকাৰণে আপোনালোকে অলপ পঢ়া শুনাত প্ৰব্লেম, কিন্তু আপুনি তেওঁলোকৰ কাৰণে এটা মন্ত্ৰ আছে, সেই মন্ত্ৰটো হৈছে ওম গ্ৰাম গ্ৰীম গ্ৰোম সাহা গুৰুৱে নমঃ। এই মন্ত্ৰটো তেওঁলোকে 11 বাৰ পঢ়াৰ আগত গাব, মানে মনেৰে পাঠ কৰিব, আৰু তাৰপিছত তেওঁলোকে বিদ্যা আৰম্ভ কৰিব পাৰে। লগতে এই বছৰটো 2025 চনত সিংহ লগ্ন বা ৰাশি থকা ব্যক্তিসকলে যদি দৈনিক যদি ৰাতিপুৱা যদি অলপ পূজা কৰে, তেওঁলোকৰ কাৰণে শুভকাৰক হ'ব এই বছৰটো। অলপ তেওঁলোকৰ সন্মানৰ নাশ হোৱাৰ সম্ভাৱনা আছে, সন্মান ভংগ হোৱাৰ সম্ভাৱনা আছে, আৰু বিবাহিক জীৱনটো অলপ অশান্তি হ'ব পাৰে। আৰু তেওঁলোকৰ যদি এই বছৰটো যদি মই হেল্থৰ যদি কথা পাতোঁ, তেতিয়াহ'লে তেওঁলোকৰ এই বছৰটো হেল্থত অকল মেণ্টেল উইকনেছ, মানে ধৰি লওক অলপ মনৰ অশান্তি ভোগ কৰিব পাৰে। আৰু লগতে তেওঁলোকৰ অলপ যোনটো ঘপককেনে হোৱা হেল্থৰ ইছ্যুজ, আৰু বিষৰ জইণ্ট পেইনছ, এইবিলাক তেওঁলোকে ফেচ কৰিব পাৰে, টনচিল ফেচ কৰিব পাৰে। তাৰপিছত চকুৰ প্ৰব্লেম তেওঁলোকে অলপ ফেচ কৰিব পাৰে এই বছৰটো। আৰু তেওঁলোকৰ কাৰণে যদি উপায়ৰ যদি কথা পাতোঁ, তেতিয়াহ'লে তেওঁলোকে দৈনিক সূৰ্য নমস্কাৰ কৰিব লাগে, আৰু সূৰ্যক জল দিব লাগে, অৰ্ঘ্য দিব লাগে সূৰ্যক। আৰু যদি পাৰে তেওঁলোকে তেতিয়াহ'লে সূৰ্যৰ যোনটো মন্ত্ৰ আছে, যেনেকৈ ওম আদিত্যায় নমঃ, সেইটোকে 11 বাৰ তেওঁলোকে পাঠ কৰিব পাৰে। আৰু লগতে তেওঁলোকৰ কাৰণে যদি এটা ভাল মন্ত্ৰ যদি ক'ব যাওঁ, তেতিয়াহ'লে আছে এটা জবা কুসুমম সংকৰ্ষম কাশ্যপেয়ম মহাদুতিম তন্মূঢ়িম সব পাপক্ৰম প্ৰাণতোস্মি দিবাকৰম। এইটো সূৰ্যৰ মন্ত্ৰ, এইটো তেওঁলোকে দৈনিক 11 বাৰ ৰাতিপুৱা অৰ্ঘ্য দিওঁতে গাব লাগে।